For so long, I was living my life, oh so wrong, always numbing. Hello বন্ধু-বান্ধৱীসকল, কি খবৰ? মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি যেহেতু দেওবাৰ, আমি এই জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ। কলৈ যাম আজি এওঁৰ মুখেৰে শুনক, এওঁ কৈ দিব। আমি যে এতিয়া কামাখ্যা মন্দিৰ গৈ আছোঁ। একচুৱেলি টিকুৰ কিবা অলপ অসুখতে আমি এবাৰ ভাবিছিলোঁ মন্দিৰত সেৱা এটা কৰিব যাম। তো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, যদিও টাইম বা তেনেকৈ চান্সটো অহা নাছিল। আজি টিকুকো এটা সেৱা কৰা আৰু সেইবাবে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকক তাৰে গোটেই দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই মন্দিৰটোত ক'ত কি আছে যিমানখিনি পাৰোঁ দেখুৱাম। তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু এইফালে আমাৰ ল'ৰাৰ উৎপাত ষ্টাৰ্ট হৈয়ে গ'ল গাড়ীতে। আৰু এইখন আমি আহি মেইন যিখন কামাখ্যা গেট হয়, নাৰ্চাৰী গেট, সেইখন পালোঁ। Always numb in my mind, battled on, building scars from the knife, so far gone, I was blind. So now that I found what I was looking for, I'm shining a light on the dark that I was coming from. মন্দিৰ পালোহি, এতিয়া যাই আছোঁ এইখিনি খোজকাঢ়ি। গাড়ীখন অলপ দূৰত পাৰ্কিং কৰিলোঁ আৰু এইখিনি এতিয়া খোজকাঢ়ি যাই আছোঁ। আমি একদম সেৱা চেৱা কৰি ল'লোঁ। ভিতৰত কেমেৰা কৰিব নিদিয়ে, গতিকে সেইখিনি দেখুওৱা নহ'লে। এতিয়া অকণমান গোটেই পৰিৱেশটো চাওঁ। আৰু সেইফালে দেউতাক আৰু আমাৰ টিকলু পূৰা খেলি আছে। আৰু সি ইয়াত একদম নেদেখা বস্তুকেইটা দেখিছে, ছাগলী, পাৰ চৰাই। সি মানে বিৰাট ফূৰ্তি পাইছে এইবিলাক দেখি। নামে দেউতাক আৰু এইফালে চব ইয়াত একদম ফটো উঠি আছে। এয়া চাওক, চব ফটো। এতিয়া ইয়াৰ পৰা যাওঁ। ইয়াত বহুত সময় থাকিলোঁ, বহুত ভাল লাগিল পৰিৱেশটো। আৰু আজি যিহেতু দেওবাৰ, ইয়াত বহুতখিনি মানুহ আহিছে, বহুত দূৰৰ পৰা আহিছে। এতিয়া আমি ইয়াৰ পৰা যাওঁ। হাঁহডালা স্পাইডাৰমেন তুলো নেকি? হা? আৰু ইয়াত টিকুক দুটা বুটলা কিনি দিলোঁ। আৰু এয়া গাড়ীৰ ভিতৰত চানাটো আমাৰ চলেয়ে, বিৰাট ভাল পাওঁ।
আৰু আমাৰ টিকলু এয়া বিস্কুট খাই আছে খাই দিয়া খাই অ' পেলাই দিলে বিস্কুটখন চানা খাবই চানা খাবা খুৱাই দিম ৰ'বা কামুৰি দিয়া অলপমান বুট খুৱাই দিছোঁ দাক আৰু এয়া আমি বৰাগাঁও আহি পালোঁ ইয়াত কেইটামান সৰু সুৰা বস্তু ল'ব আছে সেইকেইটা লৈ লওঁ For so long, I was living my life, oh so wrong. Always numb in my mind, battled on. Building. আৰু এয়া কিবা কিবি বজাৰ আনিলোঁ চুজি কেক আৰু এইটো বিস্কুট কোনে কোনে খাই ভাল পোৱা এইটো এটা বিস্কুট আৰু এয়া ব্ৰেড আৰু আমি আহি পালোঁ অলপমান সময় হ'ল আধা ঘণ্টামান হ'ল প্ৰায় এতিয়া চাহ খাব লৈছোঁ চাহত এয়া চিংৰা আনিলোঁ তাৰপিছত চেণ্ডউইচ আনিছোঁ কেক লৈছোঁ ভালকৈ চাহখিনি খাই লওঁ কাৰণ আমি দুপৰীয়াতে ভাত খাই যাওঁ বাহিৰত কি হ'ল তোমাৰ কেক খাবা অঁ সেইটো কেক খাই দিয়া কেক খাই দিয়া গুড আৰু আমি এতিয়া চাহখিনি খাই লওঁ তাৰপিছত ৰাতিৰ ভাত বনাব লাগিব এতিয়া প্ৰায় 5টাই বাজি অঁ For so long, I was living. আৰু এক খাই লওঁ আৰু এই দুটা তাৰ বাবে খেলা বস্তু আনিলোঁ আৰু সি এইটো অকণমান ভয় কৰি আছে এইটো এনেকৈ মানে লৰি থাকি এইটো ভয় কৰি আছে সি আৰু এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ 5:30 বাজিলে এতিয়া মুখ হাত ধুই ফ্ৰেছ হৈ লওঁ এইবিলাক একদম মুখখন কিবা হৈ আছে ফ্ৰেছ হৈ লওঁ তাৰপিছত ৰাতি খোৱাৰ বাবে মই যোগাৰখিনি কৰি দিওঁ এও বনাব চিকেন আনিছে তেওঁ বনাব গতিকে মই যোগাৰখিনি কৰি দিওঁ আৰু মই তেওঁ মানে আঞ্জাখিনি তেওঁ বনাব মই যোগাৰখিনি কৰি দিওঁ আলু পিঁয়াজখিনি কাটি দিওঁ কি আৰু বিচনাত লৈছোঁ মানে ইয়াৰ ৰিজন এটাই কি মানে বস্তুখিনি ঢুকি পেলাই গোটেইখিনি নি কি আৰু এইফালে এয়া এইখিনি গোটা জিৰাখিনি বটি ল'ব একদম ফাইন বনাইছে আৰু এইফালে মই ভাতটো বহাই দিছোঁ আৰু এইফালে এয়া এইখিনি যোগাৰ কৰি লৈছে মাংসখিনি ধুব আছে ন আৰু এয়া আমাৰ এয়া চিকেন বনি আছে কি আৰু এয়া আমাৰ আজিৰ খানা ৰেডি হৈ গ'ল এতিয়া খাওঁ এইখিনি দালি মই দুপৰীয়াতে বনাইছিলোঁ আৰু ইয়াত চালাড আৰু এয়া হাজবেণ্ডে বনোৱা চিকেন আৰু এয়া গ্ৰীণ চাটনি আছে আৰু আমি এতিয়া ভাতটো খাব লৈছোঁ আৰু আমাৰ ল'ৰা খাই বৈ উঠি আজৰি হ'ল আমি খাই লওঁ আৰু এতিয়া 9টাই বাজিলে আজি ভাবিছোঁ সোনকালে খাই লৈ শুওঁ কাৰণ এই দিনটো হোৱাই নাই আজি আৰু ৰাতিপুৱা দেৰিকৈও উঠিছে 11টাত উঠিছে আজি কি ভাত নালাগে আৰু এতিয়া এও বনোৱা চিকেন কেনেকুৱা হৈছে মই খাই পেলাই কৈ আছোঁ দালি দিয়া অলপমান দিম দে ভাল হৈছে আৰু এও বনালে ভালেই হয় কাৰণ বহুত টাইম দি বনায় মই ইমান টাইম দি নোৱাৰোঁ মই মানে গ'লোঁ অলপমান টাইমতে যি পাৰোঁ তাকে বনাই দিওঁ ইমান ধৈৰ্য নাই মানে মোৰ বনাবলৈ
তেন্তে ভাতটো আমি খাই লওঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় লৈছোঁ ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই